বন্ধু বান্ধৱীসকল আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক হেপী দুৰ্গা পূজা। আমি আজি দুৰ্গা মন্দিৰত শৰাই এভাগ দিম। আমাৰ ঘৰখনৰ হৈ বছৰি শৰাই দিয়া হয় দুৰ্গা মন্দিৰত। আমি ঘৰৰ মানুহ গোটেই চব ওলাইছোঁ যাবলৈ। ব'লক তেতিয়াহ'লে আমাৰ ভিডিঅ'টো অলপো স্কিপ নকৰিব, শেষৰলৈকে চাই থাকিব। এতিয়া আমি যাওঁ। এতিয়া আমি আহি মন্দিৰত আনিছিলোহে কিবা মানুহৰ ভিৰ লাগি আছে। ধূপ চাকি ল'ব লৈছোঁ। মন্দিৰলৈ আহি আছোঁ এয়া দুৰ্গা মন্দিৰ। মানুহ কিমান ভিৰ আছে। আহিব পিঠা খামিছে চাগে দেই মোৰ খামিছে চাগে। এই ওপৰলৈ গৈ আছোঁ দুৰ্গা মন্দিৰ আমাৰ ইয়াৰ। ওপৰতে মাহঁতি মাহ প্ৰসাদ সজাই আছে। শৰাই দিয়াগৈ নাই বাৰু, এতিয়া দিম।
এক মিনিট কৰি লওঁ শৰাই চৰাই দি এয়া ওলাই আহিছোঁ এতিয়া এয়া আমি এতিয়া আহি পাইছোঁ আমাৰ ইয়াৰ পহুমৰা মানে মণ্ডপ আমি এবাৰ ডিজু পিনে আহিছোঁ ডিজু মানে এইপিনে পূজা পাতিছে ইয়াত এয়া আমি পাই চাকি লৈ আছে এতিয়া চাকি লৈ আছে তাই আহি পালোঁ এয়া মণ্ডপৰ ওচৰত কেমিন পিনে আহিছোঁ আমি কেমিন ডিজু বুলি কয় এইপিনে আহিছোঁ প্ৰতি বছৰে আহোঁৱে মানে বেলেগলৈ য'লৈ গ'লেও ইয়ালৈ অহা আমাৰ আগৰ পৰা কিবা এটা হেৰি আছে পম্পীয়ে ভগৱানক কি বিচাৰিছে একদম ডাঙৰ বজাৰ আমি ইয়ালৈ প্ৰতি বছৰে আহোঁৱে যে আৰু ইয়ালৈ আহি ভাল লাগে মোৰ ডাঙৰকৈ বজাৰ বহে ইয়াত মাহঁত ক'লৈ গ'ল জানো মানুহ হেৰাই থাকিলে আমাৰ লগত কিবা আছে নেকি এখন বাগান হয় বাগানৰ মাজত আগত আছে
এইকেইটা ৰিম'ট কণ্ট্ৰল গাড়ী অঁ এই সৰু সৰু গাড়ীখন এইখন এই ট্ৰেইনখন ইয়াতে গাড়ী ভাণ্ডাৰ আছে পূজা চাই আমাৰ ইয়াৰ অৱস্থা বেয়া ইমান গৰম পৰিছে নহয় আজি পূজা চাই আমি এতিয়া এইপিনে অলপ ওলাই আহিছোঁ আমি আইতাহঁতৰ ঘৰলৈ আহিলোঁ বাৰু পূজা চাই পিনি এই কেমিনৰ ওচৰতে আইতাহঁতৰ কি আছে ন ৰুম আছে ন অঁ কোৱাৰ্টাৰ পকা মানে হেৰি চাহপাতৰ হেৰিয়ত মানে ফেক্টৰীত কিবা কৰে আৰু নাজানো নে কি তাৰপিছত আইতাহঁতক কোৱাৰ্টাৰ দিছে যে তাৰপৰা ইয়াত মন্দিৰ এটা আছে বিষ্ণু এইটো এতিয়া পালোহি ব্ৰহ্মা মন্দিৰ ইয়াত ইমান ভাল লাগিছে নহয় বহুত ঠাণ্ডা ইয়াত মানুহ ইমান নাহে নেকি ইয়াত ন এয়া আমি পূজাত প্ৰত্যেকবাৰ ইয়ালৈ আহোঁৱে তালৈ আইতাহঁতৰ ঘৰলৈ আহিলে ইয়াত মানে ইয়ালৈ এপাক আহোঁৱে আইতা মানে আমাৰ ঘৰৰ চবতকৈ সৰু বাবু বুলি কয় তাৰ ভাগৰ লগৰ ল'ৰা হয় লগৰ ল'ৰা আইতাক হয় আমাৰ ভাইটি সেয়া এতিয়া মন্দিৰৰ ওপৰলৈ গৈ আছোঁ ব্ৰহ্মা মন্দিৰ সেয়া ইয়াত সি গছজোপা কিনো কি গছ বুলি কয় সেই কিনাৰত যে বাবুৱে কৈছিলে আগৰ দিনৰ কিবা গছ বুলি কৈছিলে ন কি মণি বুলি ৰুদ্ৰাক্ষমণি গছ বুলি কৈছিলে এইজোপা ৰুদ্ৰাক্ষ সেই গুটি লাগি আছে চব সি দেখা নাই নি হয় নেকি বাবুৱে কৈছিলে ইয়া ইমান ঠাণ্ডা নহয় ইয়াত পূজা চোৱাতকৈ ইয়াতহে ভাল লাগিছে ঠাণ্ডা আৰু ইয়াৰ জেগাবোৰ ইমান ধুনীয়া নহয় ফটো চটো শ্বুট কৰিবলৈ মানে বহুত ভাল লাগে ইয়াত পিছফালখন এখন আমি এতিয়া মন্দিৰৰ পৰা ওলাই আহিছোঁ তাৰপৰা ইয়াত মন্দিৰৰ হেৰিটো চাব দেই মানে ইয়াৰ জেগাডোখৰ চাব ইমান ধুনীয়া এইটো ককা এইটো আইতাহঁতৰ কোৱাৰ্টাৰটো ভৰি হাত ধুই মেলি আজৰি হ'লোঁ তাৰপিছত মাথাটো মানে বিষাই আছে এয়া আমাৰ ইহঁতি চব কি ল'লে এটা এখন এটা এইটো তাৰপিছত এয়া হাতী পোৱালি নে কি জানো হাতী পোৱালিটো শহাপহু আৰু ল'বলৈ আছে সিহঁতৰ দশমীত ল'ব আজিৰ বাৰু এয়া বৰ্তাই কিনি দিছে তাৰপিছত আকৌ দদাকেইটা আছে সিহঁতি কিনিবলৈ আছেই আকৌ এতিয়া আমি আহি পিনি পালোহি বাৰু সন্ধিয়া টাইম হ'ল তাৰপৰা সিহঁতক আকৌ লৈ গৈছে দদাই হেৰি তাৰপৰা এতিয়া গ'ল সিহঁতি আমাৰ কিন্তু এজনী নগ'লে আকৌ আজি তাই বিশেষ এটা অসুবিধা হৈছিলে সেইকাৰণে তাই নগ'লে দশমীত বাৰু যদি ভিডিঅ' আমি দিওঁ তেতিয়া দেখা পাব তাই দশমীৰ দিনাখন যাব আৰু দশমীৰ দিনাখন ভাল পাব চাই পিনি চাগে আমাৰ ইয়াৰ ৰঙানদীতে মূৰ্তি উঠাই আৰু দিনটো ঘূৰি মেলি ভাগৰো লাগিলে তাৰপিছত এতিয়া ভিডিঅ'টো ইমানতে সামৰিছোঁ আমাৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আমাৰ নতুনকৈ ভিডিঅ' আহিব লগাবোৰ আপোনালোকে পায়